হেল্ল' হোৱাটছআপ গাইজ, মই সেলিম, আপোনালোকে চাই আছে সেলিম আঠিয়া ব্লগ। আজি মই আপোনালোকক আজিৰ দিনৰ যোনটো আপডেট মই পাইছোঁ সেই আপডেটটো আপোনালোকক দি আছোঁ, আপোনালোকে চাই থাকক। ৰাতিপুৱাৰ যোনটো আপডেট পাইছোঁ মই সেই আপডেটটো আমাৰ কামপুৰ গোসাইগাঁৱত মাথাউৰি ভাঙি সেই দৃশ্যটো মই আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক সেই দৃশ্যটো। এয়া হ'ল কামপুৰ গোসাইগাঁৱৰ মাথাউৰি। আপোনালোকে চাওক মাথাউৰিৰ অৱস্থাটো কি হৈছে। একচুৱেলি সময়মতে মাথাউৰিটোৰ কাম নকৰাৰ ফলত আজি এই অৱস্থা হৈছে। সময়মতে নিৰ্মাণ কৰিলে হয়তো মাথাউৰিটো ভালে থাকিলে হয়। এইটো হ'ল আপোনাৰ গোসাইগাঁৱৰ মাথাউৰিটো পূৰা ভাঙি বানপানী চাকি অৱস্থা কৰিছে। পৰিস্থিতিটো খুবেই বেয়া, আপোনালোকে সতৰ্ক হৈ থাকিব, কিয়নো যোৱাকালি বৰষুণ নাছিলে, পানীটো খুবেই কম আছিলে। আজি ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছে আৰু লক্ষণটো খুবেই বেয়া, সেইকাৰণে আপোনালোকে সতৰ্ক হৈ থাকিব। আপোনালোকক মই আৰু এটা দৃশ্য দেখুৱাই আছোঁ। এইটো হলমাৰীৰ পৰা যোনটো ৰাস্তা হায়ঙৰ ফালে গৈছে, সেই দৃশ্যটো মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। সকলোৱে দোৱা কৰিব, আশীৰ্বাদ কৰিব, পূজা কৰিব যাতে বানপানীটো নাহে। মই সেলিম বিদায় লৈছোঁ। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব, শান্তিত থাকিব। নমস্কাৰ, আসসালামু আলাইকুম।